এটা ভয়ংকৰ খবৰে পুৱাই তোলপাৰ লগালে শোণিতপুৰৰ বালিপৰাত। এটা খেৰৰ দমত লুকুৱাই ৰখা হৈছে এটা ডেড বডি। খেৰৰ মাজেৰে ওলাই আছে এটা ভৰি। বালিপৰাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা খেৰৰ দমটোৱে সৃষ্টি কৰিলে চাঞ্চল্যৰ। গোট খালে বহু লোক, কিন্তু খেৰ অতৰাই চাবলৈ কোনেও সাহ নকৰিলে। আইন কানুনৰো কথা আছে, বিপদ চপাই ল'ব নোখোজে কোনেও। খবৰ দিয়া হ'ল আৰক্ষীক। কিছু সময়ৰ পিছতে ঘটনাস্থলীত উপস্থিত হ'ল আৰক্ষীৰ দল। আৰক্ষীৰ উপস্থিতিত এডাল বাঁহেৰে লাহে লাহে আঁতৰোৱা হ'ল খেৰ। বাঢ়ি আহিল উপস্থিত লোকৰ উৎসুকতা। খেৰৰ মাজেৰে জান নিজানকৈ ওলাই থকা ভৰিটো দেখি কোনোৱে মন্তব্য কৰিলে, হয় হয় আছে, মানুহেই আছে। উৎকণ্ঠাৰে পাৰ হ'ল বেছ কিছু সময়। লাহে লাহে আঁতৰ হ'ল খেৰ। পিছে হঠাতে সলনি হ'ল দৃশ্য। খেৰৰ দমৰ পৰা থিয় দিলে এজন লোকে। মৃত নহয়, জীৱিত লোক। খেৰৰ দমটোত পৰি আছিল লোকজন।